নমস্কাৰ। স্বৰচিত গল্প এটা পাঠ কৰিবলৈ লৈছোঁ। গল্পৰ শিৰোনাম হেঁপাহৰ ঘৰখন। বহুত দিনৰ পৰা মনত পুহি ৰখা হেঁপাহ এটা যেনিবা আজি সম্পূৰ্ণ হৈ উঠিল শইকীয়াৰ। পত্নীৰ কথামতে গ্ৰিল দিয়া বাৰাণ্ডাখনত দুয়ো বহি এতিয়া বিগত দিনৰ সুখ দুখৰ কথাবোৰ পাতিব পাৰিব। সেই আনন্দতে শইকীয়াই পত্নীক মাতি আনি বাৰাণ্ডাখনলৈ দেখুৱাই ক'লে, বুজিছা মালাৰ মাক, এতিয়া আমি ইয়াতে বহি সুখ দুখৰ কথাবোৰ পাতিব পাৰিম দিয়া। কথাবোৰ কৈয়ে তেওঁ কোনটো বস্তু ক'ত ৰাখিব, চকী দুখন, মূঢ়াটো, টেবুলখন ক'ত থ'ব তাৰে হিচাপ নিকাচ দি আছে পত্নী ললিতাক। মনত বহুত আনন্দৰ ভাৱালেখ। ঘৈণীয়েকে মাথো চাই ৰৈছে তেওঁৰ কাম কাজবোৰ। কিমান হেঁপাহেৰে বনাইছিল তেওঁলোকে এই ঘৰখন। ছোৱালীজনীক উলিয়াই দিয়াৰ পিছত একমাত্ৰ পুত্ৰৰ কাৰণে সজাই তোলা এই ঘৰটোৰ লগতে পুতেকক বাহিৰত পঢ়ুৱাই শুনাই চাকৰিত ভৰ্তি কৰোৱালৈকে শইকীয়ানীৰ কামৰ অন্ত নোহোৱা হৈছিল। এতিয়া যেনিবা শইকীয়া ৰিটায়াৰ হোৱাৰ পিছত পত্নীৰ হেঁপাহকণো তেওঁ পূৰণ কৰিলে। সেই কথাবোৰকে ভাবি থাকোঁতে কেতিয়ানো পুতেক আহি তেওঁলোকৰ ওচৰ পালেহি গমেই নাপালে। পুতেকে মাত দিয়াতহে তেওঁলোক বাস্তৱলৈ ঘূৰি আহিল। দেউতা, তোমাক কথা এটা ক'বলৈ আহিছিলোঁ। কি কথা? কচোন। অহা মাহৰ 1 তাৰিখৰ পৰা এই ঘৰটো অফিচ এটাক ভাড়াত দিম মই। আজি সকলোবোৰ কথা পাতি আহিছোঁ। মোৰ এইখিনি টকাৰে সকলোফালে জোৰা মাৰিব নোৱাৰা হৈ পৰিছোঁ। জিনাৰো আজিকালি খৰচবোৰ বেছিকৈ বাঢ়ি আহিছে। মডেলিঙৰ বাবে তাইক টকাৰ বহুত প্ৰয়োজন। তাতে সময়ৰ লগত খাপ খুৱাই চলিবলৈ হ'লে টকাও বহুত লাগে। তোমালোকৰ থকাৰ ব্যৱস্থা মই সকলো কৰিছোঁ। কালিলৈ আহি মই তোমালোকক লৈ যাম। তোমালোক ওলাই সাজু হৈ থাকিবা। পাহৰিছিলোঁ, ঘৰৰ কাগজ পত্ৰখিনি উলিয়াই থবা, মই অলপ পিছত লৈ যাম। কথাকেইটা কৈয়ে পুতেক যাবলৈ ওলাল। পুতেকৰ কথা শুনি এইবাৰ দেউতাকে সুধিলে তাক, বাবা, তই এইবোৰ কি কৈছ? মোক নোসোধাকে তই এই ঘৰ ভাড়া দিয়াৰ কথা কেনেকৈ ভাবিব পাৰিলি? আৰু তই যে আমাক লৈ যাম কৈছ, ক'লৈ লৈ যাবি আমাক? তই ঘৰটো ভাড়াত দিয়াৰ কথা যে ক'লি, তই জাননে এই হেঁপাহৰ ঘৰখনৰ লগত মাৰৰ কিমান সপোন জড়িত হৈ আছে? নে তই? দেউতাকৰ কথা কৈ শেষ হ'বলৈ নাপাওঁতেই পুতেকে আকৌ কৈ উঠিল, বাদ দিয়া মাৰ কথা। এতিয়া তোমালোকক ইমান ডাঙৰ ঘৰৰ কোনো প্ৰয়োজন নাই। তোমালোকৰ বাবে সৰুকৈ ভাড়াঘৰ এটা ঠিক কৰি দিছোঁ। তোমাৰ পেঞ্চনৰ টকাৰে খাই বৈ ভালদৰে চলি যাব পাৰিবা। থাকিবলৈ হয়তো প্ৰথমে কিছুদিন আচহুৱা লাগিব, পিছত লাহে লাহে সকলো ঠিক হৈ যাব। হিচাপত নচলিলে সকলোফালে মস্কিল হয় আজিৰ যুগত, বুজিছা দেউতা? তোমালোকৰ এতিয়া এই বয়সত কোনো চিন্তা কৰিবলগীয়া নাই, মাথো থাকিব লাগে আৰু খাব লাগে। পুতেকৰ কথা শুনি শইকীয়া আৰু শইকীয়ানী একে ঠাইতে শিল পৰা কপৌৰ দৰে থৰ হৈ ৰ'ল। শইকীয়াই আপত্তি কৰিবলৈও সময় নাপালে। পুতেকে কথাকেইটা কৈয়ে খৰধৰকৈ ওলাই গ'ল। শইকীয়াই মনে মনে ভাবিলে, এই ঘৰটো বনোৱাৰ লগতে তোক পঢ়াওঁতে হোৱা মোৰ কষ্টৰ হিচাপবোৰ পিছে ক'ত গ'ল গোপাই? এটা দুখৰ হুমুনিয়াহ এৰি শইকীয়া আৰু ঘৈণীয়েক শইকীয়ানীয়ে মূৰে কপালে হাত দি বহি পৰিল। ধন্যবাদ।